Hi everyone, welcome back to my YouTube channel. মই আছো এফালে ডুমডুমা বাইপাছৰ ওচৰত। বাকি এফালে ভিউটো চেক কৰ, একদম ধুনীয়া লাগিছে পুৰা একদম ধুনীয়াকে গছবিলাক। বাকি এতিয়া মই ডুমডুমা টাউনৰ ফালে ওলাই যাম, তাৰপিছত আকৌ ৰূপাইতে যাব আছিলে। ডুমডুমা টাউনত আগত সোমাই লওঁ, তাৰপিছত আকৌ ৰূপাই যাওঁ। কি কৰোঁ কি নকৰোঁ সব আপোনালোকক দেখাম, একদম ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। বাকি এফালে ভিউটো চাক, একদম ধুনীয়া লাগিছে। ক'ব গ'লে পুৰা গছ গছনি আছে। এইডোখৰতে ই দুখনমান ফটো মাৰি লৈছে মানে ইয়াৰ স্কুটি। বাকি একদম ইয়াৰ স্কুটি একদম ব্লেক কৰি দিলে, মানে মই কৈছিলোঁ ন ব্লেক কৰিব বুলি। এফালে একদম পুৰা ব্লেক আৰু পিছফালে ষ্টিকাৰটো উখুৱাই দিলে মানে। বাকি একদম ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। বাকি টাউন আহি মেলি পাই গ'লোহি। দেখিছে ইমান মানুহ ভিৰ নহয়, আপোনালোকেতো ট্ৰেফিক দেখিলে চাগে ভিডিঅ'ত। এতিয়া মই কথা কৈ থাকিলে মানে ভিডিঅ'ত চাউণ্ডটো যাবনে নেযায় গম নাপাওঁ। বাকী ভিৰটো পুৰা ট্ৰেফিক লাগি গ'ল। মই কালিয়ে টাউন আহি গৈছোঁ, একদম ভিৰ চিৰ নাই, ট্ৰেফিক নাই ইমান, আজি ইমান ট্ৰেফিক। বাকী স্কুটি ইয়াত পাৰ্কিঙো লগাই দিলে। তাৰপিছত বাকী মই চাৰ্ট এটা কিনি লওঁ, দোকানত যাওঁ, চাৰ্ট চাওঁ কি ভাল পাওঁ নেপাওঁ। এইটো ভাল লাগিছে নাই? এইফালে চাৰ্ট চাওঁ বুলি দোকান ফালে আহিছোঁ, একদম পুৰা মানুহ ভিৰ। ভালকৈ লওঁ বুলি ভাবি লওঁ, বাচি মেলি পুৰা মানুহ ভিৰ আছে। এতিয়া বেলেগ দোকানত যাওঁ। পূজা আৰু এসপ্তাহ আছেহে, পুৰা একদম মানুহ ভিৰে। এইখন দোকানত চাইছিলোঁ, এইখন দোকানতে নাই, নহ'ব, পুৰা মানুহ ভিৰ। বাকী এইফালে আহিলোঁ, এইখন দোকানত অলপ খালী দেখিলোঁ, এইখন দোকানতে সোমাই চাওঁ ভাল চাৰ্ট থাকিব নে নাথাকে। এইখন দোকানতে গৈ চাওঁ। বাকী ইয়াত একদম মানুহ ভিৰ। দোকানত চাইছোঁ মানে ইমান এটা ভাল চাৰ্ট দেখি নাই পোৱা, বেলেগত যাওঁ। বাকী এতিয়া আকৌ এইফালে ঘূৰি যাওঁ, মানে এইফালে গ'লোঁ, সেইফালে অলপ বেছি দোকান কেইখনত ভিৰ দেখিলোঁ মানে ভিৰ। বাকী এইফালৰ পৰাই ল'ব লাগিব। বাকী এই চাৰ্টটো অলপ ভাল দেখিছোঁ, এতিয়া লওঁ বুলি ভাবিছোঁ। চাৰ্ট তাকে ভাল লাগিব জানো? কাপোৰটো অলপ ইমান ভাল
বাকী মই সেইফালে চাৰ্ট লওঁ বুলি দোকানত সোমাই গৈছিলোঁ, মানে ভাল চাৰ্ট এটা দেখি নাপালোঁ। তাৰপিছত আকৌ এইফালে আহি ধৰিলোঁ, মানে এইফালেও আকৌ পূৰা মানুহ ভিৰ। এটা অকল ভাল দেখিছিলোঁ, আকৌ দামটো নিমিলিলে, দামটো বেছি কৰি দিলে। আকৌ এতিয়া এইফালে গৈ চাওঁ, নহ'লে বেলেগ দোকানত সোমাই চাওঁ। ইমান মানুহ ভিৰ ন। বাকী এতিয়া ৰূপাই গৈছে যাওঁ, চাৰ্ট তাৰ্ট নল'লোঁ, ইমান মানুহ ভিৰ। পাৰিলে আহোঁতে সোমাই যাম, যদি মানুহ খালী দেখোঁ। বাকী ইমান মানুহ ভিৰ, দোকানবিলাকৰ মানে ইমান এটা ধ্যানে নাই দিয়া আমাক, বেলেগ মানুহকে ধ্যান দি আছে। ভাবিছিলোঁ এটা দোকানত সোমাইছিলোঁ, মানে আকৌ ঘূৰি যাওঁ বুলি, পিছত মাতি আনিব বুলি ভাবিছিলোঁ, নেমাতিলেই। মানে বেলেগ কাষ্টমাৰ আছে ন, পূৰা বিক্ৰী হৈছে, সেইটো কাৰণে নেমাতিলে, ধ্যানে নাই দিয়া। বাকী এতিয়া ৰূপাইতে গুচি যাওঁ। তাৰপিছত পূৰা একদম ট্ৰাফিক ভিৰ আছে, সেইটোৱে এতিয়া ৰূপাই গুচি যাওঁ। আহোঁতে যদি খালী হয়, তেতিয়াহ'লে সোমাই চাৰ্ট কিনি লৈ যাম। বাকী এফালে ছানছেট চাওঁ না, একদম ভিউ কি ধুনীয়া লাগিছে। তাকে অলপ সেইফালে গৈ ফটো দুখনমান মাৰিব লাগিব, একদম ধুনীয়াকৈ ওলাই আছে ন। ৰূপাই আহি মেলি পাই গ'লি, মানে মই অলপ সেইফালে অলপ ৰখিলোঁ, বাকী ভিডিঅ' চিডিঅ' কৰিব পাহৰি থাকিলোঁ মানে। বাকী এইফালে ৰখি আছোঁ, ৰূপাই মানে লগৰটো কিবা এটা কৰিছে, মানে কিবা এটা কাম আছিলে। মই আহি পাই গ'লোহি, মানে 2 নম্বৰ পেট্ৰল পাম্প। মই ৰূপাই ইমান এটা ভিডিঅ' চিডিঅ' কৰিব নাপালোঁ। বাকী পেট্ৰলটো ভৰাই লওঁ, তাৰপিছত আকৌ যদি দোকান খোলা থাকে তেতিয়াহ'লে চাৰ্ট এটা কিনি লৈ যাওঁ। বাকী ইয়াক কিবা কিনিব চাগে, ইয়াৰ অলপ ঘৰৰ কাৰণে বজাৰ চজাৰ কৰিব আছিলে। পেট্ৰল চেট্ৰল ভৰাই মেলি হৈ গ'ল, এতিয়া যাওঁ ক'ৰবাত। মই এতিয়া আহি মানে 2 নম্বৰ টাউনত আছোঁ এতিয়া ক'ব গ'লে। বাকী অলপ ভোক লাগিলে কিবা এটা খাই লওঁ, কেফেত যাওঁ, কিবা এটা খাই লওঁ, সুমন দা কেফেত যাওঁ।
কেফেত ইমান এটা ভিডিঅ' চিডিঅ' কৰিব নাপালোঁ মানে তাত গান বাজি আছিলে ন কপিৰাইট লাগি যাব সেইটো কাৰণে মই ইমান এটা ভিডিঅ' চিডিঅ' কৰিব নাপালোঁ এতিয়া যাওঁ অলপ বাহিৰত যাওঁ অলপ দেৰি এই ডুমডুমা টাউনতে কৰিলোঁ মানে মোবাইলটো অলপ বেটেৰী নাছিলে মই সেইটো কাৰণে মোবাইলটো অফ কৰি দিলোঁ বাকী মোৰ চাৰ্ট তাৰ্ট লোৱা হৈ গ'ল এইফালে দোকানত আছোঁ এইটো চাৰ্ট পিন্ধিহে ল'লোঁ লগে লগে বাকী এইটো মোৰ পুৰণা চাৰ্টটো তো গাইজ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংকছ ফৰ ৱাচিং